আপোনালোকে মন্দিৰটো চাই যাওঁ আমাৰ গাঁৱৰে হয় কালী মন্দিৰ হয় ভূতনাথ শ্মশান কালী চ' আপোনালোকে এনেকৈ আহি থাকক চ' গেটখন এতিয়া আৰু খুলিম আৰু এনেকৈ চাওক আৰু এইটো আপোনালোকৰ বটগছ ত' আপোনালোকে চাই থাকক বটগছ আৰু বটগছডালৰ এতিয়া পুৰণি অলপ ইতিহাস অলপ ক'ব লওক চ' আপোনালোকে আহক এনেকৈ আহি থাকক আপোনালোকে চ' এইটো হ'ল আমাৰ মন্দিৰটো কালী মন্দিৰটো আৰু ইয়াতে হ'ল ভূতনাথ বাবা আমাৰ ইয়াতে আমাকে আপোনালোকে চাই থাকক ভিডিঅ'টো চ' আপোনালোকে ক'বলৈ চেষ্টা কৰোঁ যে আমাৰ গাঁৱৰ মানে আমাৰ গাঁৱৰ স্থানীয় মানুহে যে অলপমান গাঁৱত গছৰ পুলি কেনেকৈ ৰুব পাৰি যে সেইখিনি অলপমান পৰিকল্পনাৰ চেষ্টা অলপ কৰিছে চ' ছেক্ৰেটাৰী হওক প্ৰেচিডেণ্ট হওক আমাৰ গাঁৱৰে মানুহে চ' গাঁৱৰে চববিলাকে তেনেকৈ আপোনালোকক যে কি গছ আছে কি ভাল গছ কি দামী গছ চ' আপোনালোক ক'বলৈ অকণমান চেষ্টা কৰিম যে চাই চাওক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বেলগছ ইডলৰ বেলগছ তো বেলগছডাল ৰোৱা হৈছে তো বহুত ডাঙৰ হ'ল আজি মতো 2 বছৰ 3 বছৰ হ'ল বেলগছটো ৰোৱা এনেকৈ চাই থাকক জাম গছ জাম এনেকৈ জাম গছডাল চাওক আৰু জাম গছডাল পুৰা ৰোৱা কমপ্লিট হৈ গৈছে চ' আমাৰ ইয়াতে নিম নিম গছ খোৱা নিম তো এনেকৈ চাই থাকক চ' চাই থাকক আপোনালোকে নাহৰ গছ নাহৰৰ পাত নাহৰ গছৰ পাত তো এইডাল নাহৰ গছ চব ভালেখিনি ডাঙৰ মানুহ ৰুইছে গছডাল আৰু গছডালৰ বটগছ আৰু বটগছডালৰ কিমান মানে বয়স হৈছে বয়সটো আপোনালোক ক'বলৈ চেষ্টা কৰিম বয়স হৈছে 80ৰ পৰা 100 বছৰ বয়স ইয়াৰে হৈছে কোনো এতিয়া মানে যেনেকুৱা গছবোৰ এনেকুৱা আছে মানে পুৰা মজাকৈ চাওক না আপোনালোকে দেখিলে গম পাব আপোনালোকে দেখিছিলোঁ কামখিনি হোৱা নাই সেইকাৰণে ধৰ নিজৰ পইচা অলপ ইনভেষ্ট কৰি কামখিনি মানে কৰিছোঁ আজিও ধৰ সংৰক্ষণ দি আছোঁ তাৰপিছত নিবনুৱা মানুহবিলাকৰ ধৰ 2-4টা কাম পায় সেনেকৈ ভাল আৰু সেইটোৱে আৰু সকলোৱে নিজৰ মন্দিৰবিলাক নিজে মাথা মাৰিব লাগে যে কেনেকৈ দুডাল চাৰিডাল গাছ ৰোৱা যায় সেইটোৱে কথা ক'ব লাগে সকলোকে আহ্বান জনাব যে আপোনালোকে গাছ ৰুবলৈ যিমান কমিটি আছে প্ৰত্যেক কমিটিকে আহ্বান জনাওঁ সৰু সুৰা কমিটি ডাঙৰ কমিটি যিমান আছে চব কমিটিয়ে যাতে নিজৰ প্ৰাংগণৰ নিজৰ যিখিনি খালী ঠাই আছে ঠাইখিনিত যাতে গছ বৃক্ষ ৰুই যাতে সম্পূৰ্ণ কৰা গ্ৰীণ লেভেলটো বাঢ়িব তেতিয়া আমাৰ কি মন্দিৰ ৰুই আছে আপুনি ক'ব এইটো আমাৰ আঞ্চলিক শ্ৰী শ্ৰী বাটাবাৰী ভূতনাথ শ্মশান কালী মন্দিৰ যে এনেকুৱা যে ৰুল মানে আজি কেইবছৰৰ পৰা মানে ৰোৱা প্লেনিংটো মানে আৰম্ভ হৈছে একেলগে ৰুইছোঁ 2014ত ৰুইছোঁ তাৰপিছত কিছুমান মন্দিৰবোৰ কোন উন্নতি মানে ভাল হৈছে মন্দিৰ বা গাছবিলাক ৰুব লাগে না আমাৰ ইয়াতে এনেকৈ মানে মই নাই নিজেও সদায় ভাল কামত মন কৰিবা ভাল কাম কৰিব পাৰা আৰু সকলোবাৰে আমাৰ যিটো য়ং জেনেৰেশ্যন আছে জেনেৰেশ্যনক কওঁ যে আৰু কি এনে টাইম ৱেষ্ট কৰাতকৈ এডাল গছ ৰোৱাতে 5 মিনিট লাগে 5 মিনিটত এডাল গছ ৰোৱাতে আজি সেই গছডালে এদিনত মানে বহুতৰে আশ্ৰয় হয় এটা চৰাই চিৰিকটিৰ আশ্ৰয় হয় বা মানুহৰ ছায়া হয় বা বায়ু প্ৰদূষণৰ যিটো আমাৰ ধৰ অক্সিজেন নিৰ্গত হয় গছৰ পৰা বহুতখিনি ভাল আৰু সেইটোৱে ঠিক আছে তো এনেকৈ কিমান ডাল গাছ ৰুইছে মানে গছৰ পুলি 300 মান আছে কি গছবোৰ ৰুইছে ইয়াতে শাল চেগুন ঘামাৰি মেহগুনি আম কঁঠাল লেচু লেবু জম্বুৰা তাৰপিছত আপোনাৰ কদৈ টেঙা তেতেলী ঔটেঙা এভৰি কাইণ্ড অফ ট্ৰী আছে আৰু কি এভৰি কাইণ্ড অফ প্লাণ্ট তো থেংক ইউ ঠিক আছে আৰু এইবিলাক চাওক আৰু কলৰ গছো ৰুইছে কল আছে তামোল আছে চব আছে মানে গোটেইখিনি আছে মানে বুজিছা এই ইমান চাই থাকক আৰু তামোলৰ পুলি ৰুইছে এইবিলাক চাওক ডাঙৰ হৈ গ'ল ডাঙৰ হৈছে চ' এনেকৈ তামোলৰ পুলি মানে কি এখন মানে লুদ্ৰাস তোলকৈ ৰুইছে লুদ্ৰাসৰ গছৰ পুলি এইবাৰ বহুত ডাঙৰ হৈ গ'ল প্লাছ গছ দিল কেনেকুৱা লাগিছে মজা কাম কৰি ভাল পাই আছে না মজা কাম কৰি দিয়ক বঢ়িয়া কাম কৰিবি হা এনেকৈ যাইছোঁ তেনেকৈ যাবলৈ পুৰা কাটা খানা খালোঁ তেনেকৈ যাব পলা খাবলৈ মন গৈছে আমটো এনেকৈ কামাৰে চাওক বহুত মানে ভাল কাম মানে ভাল কৰিছে গছৰ ৰুই এনেকৈ তো এনেকৈ ভাল লগা দৃশ্য জলফৈৰে গছ চব আছে চব কাঠল লাগিছে চব এই পুৰা কঁঠাল গছত পুৰা কঁঠাল লাগি গৈছে দেখা পাইছে আপোনালোকে কঁঠাল লাগিছে চ' আমৰ গছ আম লাগিব চাগে আৰু 2 বছৰ 1 বছৰ গ'লে আম হৈ যাব এনেকৈ এইবিলাক চব আছে আমৰ গছ